बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है। हेलो बंधुসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক F4 আসাম ইউটিউব চেনেললৈ। মই SD আৰু বহুত দিন পিছত মই আকৌ এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ বিকজ মই টাইম পোৱা নাছিলোঁ আৰু মোৰ অলপ বেমাৰো হৈ আছে। বিকজ আপোনালোকে গম পায়ে আছে চাগে মোৰ ডিঙিটো বহুত ঠাণ্ডা লাগিছে আৰু বহি আছে। চ' আজি আমি পূজাত ভাবিলোঁ আৰু অলপ ওলাই যাওঁ লগৰবোৰৰ লগত। তো মোৰ লগত দুজন মোৰ ফ্ৰেণ্ডো আছে আৰু মই এতিয়া গৈ আছোঁ নগাঁও। আৰু বলক আপোনালোকক নয়নে দেখাই থাকিব আগফালৰ অলপ দৃশ্যবোৰ। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी। তো গাইজ আমি আহি পালোঁ এতিয়া নগাঁও পাৰ হৈ আহিছোঁ আৰু গাড়ীখন বহুত লেতেৰা হৈ আছে বিকজ মই বহুত গাঁৱৰ পৰা ওলাই আহোঁ আৰু তাত বহুত ৰাস্তা বেয়া। সেইকাৰণে গাড়ীখন ইয়াত ৱাশ্ব কৰিব দিছোঁ জাষ্ট আমি আৰু ৱাশ্ব কৰিম। এতিয়া আমি ঘৰত ৱাশ্ব কৰিলেতো হৈ যায়, কিন্তু ইয়াত 250 বুজিছে খালি পানী দি ৱাশ্ব কৰিব। চ' গাইজ আমি ৱাশ্ব কৰিম, চাই থাকক কেনেকুৱা কি কৰি আছোঁ, ৱাশ্ব কেনেকুৱা কৰে চাই থাকক আপোনালোকে। বলক। তো গাইজ ফাইনেলি আমাৰ গাড়ী ধোৱা হ'ল এতিয়া আৰু আমি ওলাম এতিয়া। বলক চাওঁ আপোনালোকে কেনেকুৱা ওলাম চাওক। सहनी हमें सजा है, हम हैं बाजारों के, सबकी नजर यहाँ है, हर चीज राज है। अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी। তো গাইজ আমি এতিয়া ওলালোঁ, ৱাশ্ব কৰিলোঁ গাড়ী আৰু আমি গৈ আছোঁ এতিয়া মোৰ ফ্ৰেণ্ড এজনৰ তাত। আমি তাত যাম আৰু আপোনালোকক পূজাও অলপ দেখাবলৈ চেষ্টা কৰিম। গৈ আছোঁ আমি এতিয়া আৰু মোৰ লগত আছে এয়া অংকিত আৰু এয়া আমাৰ নয়ন ভাইটি। তো বলক গাইজ আমি গৈ থাকোঁ আৰু আপোনালোকে চাই থাকক। ऐसी जिंदगी हम छिपे छिपाए। তো ফাইনেলি গাইজ আমি আহি পালোঁ লংকা ভালুকমাৰীত আৰু এয়া মোৰ লগত আছে আমাৰ সুমন হাই আৰু এয়া বিজু যি বৰ্তমান কাশ্মীৰ পষ্টেড হৈ আছে এয়াৰফ'ৰ্চৰ। বহুত ভাল লাগে তাৰ লগ পাই, বছৰত নাপাওঁৱেই লগ, 3-4 বছৰৰ মূৰে মূৰে পাওঁ। আৰু এয়া বিদ্যুৎ আছে আমাৰ অপটামেটিক্স আৰু আমাৰ এয়া নয়ন বাবু হাই কৰিয়া হাই। তো আমি আহি পালোঁ বৰ্তমান ভালুকমাৰীৰ ভিউ আৰু ধুনীয়া মানুহ নহয়, পেণ্ডেলবোৰ ভাল লাগি আছে বেছি। আৰু বলক আগলৈ আপোনালোকক লৈ যাম। আছি দে তো গাইজ আমি আহি পালোঁ এতিয়া ইয়াত বিদ্যুৎ পূজা মণ্ডপৰ তাত আৰু ইয়াত প্ৰসাদ দি আছিলে আৰু আমি ইয়াতে খাই আছোঁ। আৰু ইয়াতে চাওক নয়নে কি পায় আৰু ঘপ মাৰি আছে বিদ্যুৎ আৰু নয়নে। এয়া আমাৰ সুমনেও বহি খাই আছে, একদম ধুনীয়া জেগা, গছৰ তলত ধুনীয়া চাহ। আৰু এয়া আমাৰ এয়াৰফ'ৰ্চৰ ল'ৰা বিজু দাস আৰু আমি এতিয়া খাম প্ৰসাদ। এতিয়া লাহে লাহে ময়ো খাম, ইয়াত ৰাখিছোঁ মোৰটো আৰু বলক এতিয়া মই খাওঁ। চ' ফাইনেলি গাইজ আমি তাৰ পৰা ওলালোঁ আৰু ওলাই পেলাই এতিয়া মই গৈ আছোঁ আকৌ মোৰ ঘৰলৈ যাম এতিয়া। আৰু চাই থাকক আপোনালোকৰ ভিডিঅ'টো, মই এতিয়া গৈ এডিটিং কৰিম, আপলোড কৰিম আৰু চাই থাকক আপোনালোকে। हम न पाए ऐसी जिंदगी हम छिपे छिपाए, हम ना आए हम ना आए।
ऐसी जी छुप छुपाए ऐसी जी। ভিডিওটো ভাল লাগিলে আপোনালোকে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব এণ্ড শ্বেয়াৰ কৰি দিব। থেংক ইউ।